গাইজ আজি ল'ৰাবিলাকে অসমত ছোৱালী চাব যাইছে ঈদৰ দিন বুলি আৰু আমি ইয়াত ঈদ চাই আছো। গাইজ সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা থাকিল, ঈদ মুবাৰক। আজি ঈদৰ উপলক্ষে আমি ক'ৰবাত ফুৰিব যাই আছো, আপোনালোকে চাই থাকক। হেল্ল' গাইজ, স্বাগতম জনাইছো কে গাঁৱলীয়া ল'ৰাৰ বাক্সলৈ। গাইজ সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা থাকিল, ঈদ মুবাৰক। আজি ঈদৰ উপলক্ষে আমি ক'ৰবাত ফুৰিব যাই আছো, আপোনালোকে চাই থাকক। গাঁৱততো মানুহে এনজয় কৰি আছে, পিছে চাই আছে, হয় যাই আছে। আমি কিনো কৰিম ইয়াতে ৰুমত বহি থাকি। ভাবিলো অলপ ফুৰি আহো, কিবা আছে নেকি অলপ চাই আহো। চাই থাকক আমি ক'ত যাই আছো। গাইজ আমি খোজকাঢ়ি যাই আছো, আমাৰ লগকেইটা আগে আগে যাই আছে, চাব পাৰে। আমাৰ মাষ্টাৰে কি পোষ্ট দিছি ভিডিঅ' দেখা পাই। ছাৰ এটা আহিব দিয়া খুচকি। চাব পাৰে আমি যাই আছো বৰ্তমান খোজকাঢ়ি যাই আছো। কি কৰিবি আৰু উপায় নাই। আমাৰ তাতে মানে গাড়ী আছে কিন্তু লৈ অহা নাই, সেইটোৱে কথা। গাইজ চাব পাৰে পানী নোহোৱা খাল, কাৰোবাৰ যদি মৰিব মন আছে তাই আহিব পাৰে। পানী চানী নাই, আহি মৰলি হ'ল, টেনচন নাই। আহি এটা সৰু সুৰা চক পালো, আমাৰ চাৰিআলিৰ চক। চাব পাৰে বৰ্তমান মানুহ জানো হোৱা নাই, আজি ঈদ বুলি আৰু কম হৈছে। অলপ পিছত আৰম্ভ হ'ব আৰু মানুহৰ মানে তামিলতো জানয়ে মানুহ বোলো জনসংখ্যা বহুত ইয়াতে। চাব পাৰে এইটো হ'ল চাৰিআলিৰ চক। আমি যাই আছো চাব পাৰে, কিন্তু যাই নাপাওঁ, অলপ আছে আৰু মানে অলপ দূৰৰ পৰা আহিছো আমি। আকাশখন চাব পাৰে কি ধুনীয়া। সেউজীয়া হোৱা নাই, কিন্তু মাজে মাজে সেউজীয়া আছে, বগা আছে। আমাৰ কেইটা আগে আগে যাই আছে, চাই থাকক ৰাস্তাটো। সেইখন পাহাৰ চাব পাৰে, সেইখন পাহাৰলৈ আমি যাই আছো। অলপমান দূৰ আছে আৰু মানে ঘূৰি যাব লাগিব না, আদি ৰাস্তা এটা আছে, ৰাস্তা ঘূৰি যাম। অলপ দূৰ আছে আৰু যাই থাকি আছো, চাম তাতে যাই। আমি পাহাৰখন আহি পালো, চাব পাৰে মানে অলপ দূৰত আছে, দেখাত ওচৰতে কিন্তু অলপ দূৰ আছে। এইভাগে চাব পাৰে চব খালী মাটি, মানে ঘৰ বাৰী নাইয়ে। এইভাগে দুটা এটা ঘৰ আছে। তাৰপিছত এইটো কোম্পানী, আমাৰ অসমত চলি আছে মোটামুটি বহুতকেইটা। এইটোও কোম্পানী, তাৰপিছত এইটোও কোম্পানী, কিন্তু অলপ মানে খালী জেগা আছে। পাহাৰলৈখানে বতাহ তামাম, মানে খালী জেগা না, ৰ'দটো আৰু ক'বাই নালাগে, তামাম গৰম। চাই থাকক আমি যাই আছো, অলপ আগক লেগি যাওঁ, পাহাৰক লেগি যাওঁ। আমি আহি একদম জংঘলত পাই গেলো। চাওক এইগিলা সুদা জংঘল, গাছ গছনিলে বেছি নাই, জংঘল একদম, মানে কি কম আৰু। চাওক চাই থাকক। আৰু এইটো চাওক পাহাৰ। এতিয়া আমি বহুত দূৰত আছো পাহাৰত, কিন্তু দেখাত ওচৰ। দেখাত ওচৰ কিন্তু বহুত দূৰত একদম। আজি ওপৰত যাম, একদম পাহাৰৰ ওপৰত যাওয়া মানা আছে, তথাপিও যাম আৰু আপোনালোকক দেখাম ওপৰত কি আছে। চাই থাকক। আৰু ইয়াত কোম্পানী বনাই আছে, চাওক অলপ ওচৰত যাই কিনে দেখাই আছো কোম্পানীটো। তাৰমানে ইয়াত অলপ জাগা পালি কোম্পানী বনাই দিয়ে। গাইজ আহি আমি পাহাৰ পালো। পাহাৰখন দূৰৰ পৰা দেখা পালো মাটিৰ, কিন্তু আহি দেখা পালো শিলৰ। ছোৱালীৰো সেনেকুৱা চবে ইনষ্টাগ্ৰামত ফিল্টাৰ লগে দেখি কেনে, আৰু বাস্তৱত দেখা পালি হৈ গেলে। বুজিতো পালাই। এইখনে পাহাৰ চাওক, একদম দেখা পাইছে পাহাৰখন, মানে শিলেৰে ভৰা আৰু পাহাৰ। এটা ভিডিঅ'ত দেখা পাইছে সৰু, কিন্তু পাহাৰখন বহুত ডাঙৰ, লগত জংঘলো আছে। মানে চাওক শিল আৰু চাব পাৰে, মানে মাটি বহুত খালী আছে আৰু চাইছে বাৰু। গাইজ পাহাৰখন চাওক, যেমানে চাব সিমানেই ডাঙৰ, যেমানে চাব সিমানে ডাঙৰ, যেমান কাষত যাম সিমানেই ডাঙৰ। সেনেকুৱাই মানে আমাৰ মনখন পাহাৰৰ নিচিনা বহুত ডাঙৰ একদম। আমি পাহাৰৰ ওচৰ আহি পালো, চাব পাৰে মানে ওচৰত অলপ চৰা আছে, তথাপি শিল আৰু মানে মাটি নাই আৰু ইয়াতে মাটি কম না বহুত। আমাৰ অসমৰ তুলনাতকে ইয়াতে মাটি নাইয়ে, ক'বা গেলি শিলেৰে ভৰা আৰু চাই ওচৰতে আহিছো। এখানে হ'ল পাহাৰ, আমাৰ কোম্পানীৰ লগতে আছে। মানে অলপ ঈদ বুলি আজি অলপ ফুৰিব আহিলো, কিনো কৰিম ৰুমত, ভাবিলো অলপ ফুৰি যাওঁ। চাব পাৰে, চাওক আপোনালোকে ইয়াতে পাহাৰ, আৰু ইয়াত মানুহ থাকি আছে। ইমান নামান্তি ঘৰত থাকে, মানে কি কম, ইমান গৰম। আৰু তামিলনাডুৰ গৰমটো আপোনালোকে গমেই পায় অলপ চলপ। চাওক, কিন্তু বহুত দুখ পালো ঘৰগিলা চাই কেনে। মই এইটো যে দুখীয়া হ'লো, মই কিবা সহায় কৰিলো, মই এতিয়া ধনী না বৰ্তমান, সেইকাৰণে মানে সহায়টো কৰিব নোৱাৰো।
কি কোৱা বন্ধু? সেইটোৱে কথা আৰু মানে আমাৰো সেই না পৰিস্থিতি। অলপ মজাক কৰিলোঁ হয়। চাওক আপোনালোকে বহুত এই নামাতি ঘৰত থাকে এনে কষ্ট হয় আৰু লগতে টিঙৰ ঘৰ আৰু টিঙৰ ঘৰ ইমান গৰমত এইগিলা ঘৰত থাকিব পাৰি নেকি? ইয়াতে পাহাৰ চাওক, এইটো পাহাৰ, কিন্তু পাহাৰত উঠাৰ জাগাই পোৱা নাই আমি কি ক'ম। কিন্তু আমি আছিলো ফটো মাৰিবাক লাগি। চ' এই পাহাৰৰ ওপৰত কিন্তু আৰু এটা ৰাস্তা বনাই আছে। চ' আমি ফটো মাৰিব আহিছোঁ এনে এতিয়াক লাগি ফটো মাৰি আছে চাওক। এইটো পাৰ্টনাৰে পোজ দি আছে আৰু পুৰা ফটো মাৰি আছে চাওক। তাnder পোজ নাচাই চ' কেনে ফটো হয় নেকি? চাওক ওপৰত ৰাস্তা বনাই আছে পাহাৰৰ ওপৰত আৰু পাৰ্টনাৰ আছে তাতে ফটো মাৰি আছে দেখা নাপায়। চ' গাইছ আপোনালোকে চাব পাৰে এটা তামিল ল'ৰা, তাক মাতিম কিবা কিবি সুধিম, আপোনালোকে চাই থাকক। আনা যে ভাঙ্গে আনা দিয়া আর তাম্বি তাম্বি নাকি পেয়ারিন না কৃষ্ণমূর্তিয়া உங்க இங்க வீட்டு இங்கயா இது உங்க வீட்டா? ஜாஸ்தி வேல் இருக்கும்னா இங்க ஜாஸ்தி கஷ்டமா இருக்கும். சரி அண்ணன் ஒரு அண்ணன் அண்ணன் என்ன கேளுங்க அவருக்கு. আমার অন্য ইউটিউব চ্যানেল আছে, সাবস্ক্রাইব பண்ணீங்களா? সরি তো এইবেলা ঘৰত যাই সাবস্ক্রাইব কৰি দিব, তাৰ ঘৰত মোবাইলটো সি আছে। বলে আমাক চাইকে তেতিয়াৰ পৰা চাই আছে আমাক, কিন্তু বহুত ভাল লাগি আছে, হেৰি লাগি আছে, তহঁতে ভিডিঅ' কৰা নেকি, এইটো কৰা নেকি, সেইটো কৰা নেকি। মই কৈছোঁ আমি ইউটিউবত ভিডিঅ' বনাই আছোঁ, সিহঁতে আমাক অলপ ল'বি, মোকো অলপ ল'বি, সেইকাৰণে তাক অলপ মানে সেই আৰু সেই। চ' গাইছ আজি ল'ৰাবিলাকে অসমত ছোৱালী চাব যায় আছে ঈদৰ দিন বুলি, আৰু আমি ইয়াত হিল চাই আছোঁ। হিল আৰু পাহাৰ চাই আছোঁ চাম। ইয়াত হিল আৰু পাহাৰ, এয়াই আমাৰ জিন্দগী। চ' গাইছ ইমান ৰ'দ উঠছি মানে কি কম হা। আৰু ইয়াত তাতে এজন মানুহ মৰছি, তাতে আনছি আৰু সেইটো শশানত, এইটো চাব পাৰে। চ' আমি ফটো মাৰিব আহিছোঁ, কিন্তু ৰ'দৰ কাৰণে চাওক চলিকেইটা ইয়াত বহি আছে। চ' কি ক'ম আৰু আমাৰ DSLR নাই, মোবাইলেদি ফটো মাৰিব আহিছোঁ, দুখীয়া মানুহ আমি। ৰ'দগিলা চাওক, তামিলনাডুৰ ৰ'দ 6টা বাজে, 6:30 মান বাজে, তথাপি ইমান ৰ'দ। ভাবি চাওক একবাৰ তেতিয়াহ'লে কিমান গৰম তামিলনাডু। যিমান কাচৰা যিমান যি তাৰমানে বেয়া বস্তু চব ইয়াত আনি কেনে ইয়াত জুই জ্বলাই দিয়ে। চাওক ইমান ঠাইখিনি মানে লেতেৰা হৈ আছে, মানে কি ক'ম। এই লেতেৰাৰ মাজতো মানে আমি ইয়াত খোজকাঢ়ি যাই আছোঁ, উপায় নাই আৰু কি কৰিম, যিহেতু ফুৰিব আহিছোঁ, ৰাস্তা ভাল নাই, সেইকাৰণে চাওক এনে যাই আছে, মোক থৈ কেনে গুচি গ'ল। চ' মই খোজকাঢ়ি যাই আছোঁ, আপোনালোকে চাওক। আৰু ইমান মানে সেই আৰু দে আৰু কিমান চিপাৰ মাজেদি যাই আছোঁ চাওক আপোনালোকে চাওক। চ' এটা লাইক কৰি দিব। আৰু ইয়াত চাওক কি সোমাই গ'ল। চ' গাইজ ফুৰি চুৰি আহি গ'লো, ভিডিঅ' বনালোঁ, ফটো তুলিলোঁ। চ' এতিয়া ৰুম আহি পালোঁ আৰু। তো ইমান দিনে এটি ভিডিঅ' দিয়া নাই, এটাই কাৰণ আমাৰ সময় হৈছে, টাইম নাই, সেইবোৰ ভিডিঅ' দিব পৰা নাই। তো ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেইটোৱে আৰু দে।